লক্ষ্মণ হৰিণাৰ কাহিনী। বহু বছৰ আগতে মগধ জনপদ নামৰ এখন চহৰ আছিল। ইয়াত এখন ঘন অৰণ্য আছিল, য'ত হাজাৰ হৰিণাৰ এটা গোটে বাস কৰিছিল। হৰিণাৰ ৰজা দুটা পুত্ৰ আছিল, এজনৰ নাম লক্ষ্মণ আৰু আনজন কালা। যেতিয়া ৰজা বৃদ্ধ হৈ আহিল, তেতিয়া তেওঁ দুই পুত্ৰক উত্তৰাধিকাৰী ঘোষণা কৰিলে। তেওঁলোক দুইজনে 500 হৰিণা লাভ কৰিলে। লক্ষ্মণ আৰু কালা উত্তৰাধিকাৰী হোৱাৰ কিছুদিনৰ পিছতেই মগধবাসীসকলে খেতি চপোৱাৰ সময় আহি পৰিল। সেয়েহে খেতিয়কসকলে বন্য জন্তুৰ পৰা শস্য সুৰক্ষিত কৰিবলৈ পথাৰৰ ওচৰত বিভিন্ন ধৰণৰ সঁজুলি স্থাপন কৰিলে। একে সময়তে তেওঁলোকে খাট নিৰ্মাণ কৰিবলৈও আৰম্ভ কৰিলে। এই বিষয়ে গম পোৱাৰ লগে লগে হৰিণা ৰজাই দুয়োজন পুত্ৰক তেওঁলোকৰ নিজ নিজ গোটৰ সৈতে দূৰৱৰ্তী পাহাৰীয়া অঞ্চললৈ যাবলৈ ক'লে। দেউতাকৰ কথা শুনি কালা লগে লগে দলটোৰ সৈতে পাহাৰৰ ফালে আগবাঢ়ি গ'ল। তেওঁ অলপো ভবা নাছিল যে মানুহে তেওঁলোকৰ দিনৰ পোহৰত চিকাৰ কৰিব পাৰে, আৰু প্ৰকৃততে সেইটোৱে ঘটিছিল। বাটত বহুতো হৰিণা চোৰাং চিকাৰীৰ কবলত পৰিল। একে সময়তে লক্ষ্মণ এজন জ্ঞানী হৰিণা আছিল। সেয়েহে তেওঁ সংগীসকলৰ সৈতে নিশাৰ আন্ধাৰত পাহাৰৰ ফালে যাবলৈ সিদ্ধান্ত ল'লে, আৰু সকলোৱে সুৰক্ষিতভাৱে পাহাৰত উপস্থিত হ'ল। কেইমাহমানৰ পিছত যেতিয়া শস্য চপোৱা সম্পূৰ্ণ হ'ল, লক্ষ্মণ আৰু কালা অৰণ্যলৈ ঘূৰি আহিল। যেতিয়া দুই দলটোৰ সৈতে উভতি আহিল, তেওঁলোকৰ দেউতাকে লক্ষ্য কৰিলে যে লক্ষ্মণৰ দলৰ সকলো হৰিণ একেলগে আছে, কিন্তু কালাৰ গোটত হৰিণাৰ সংখ্যা কম। তাৰ পিছত সকলোৱে লক্ষ্মণৰ বুদ্ধিমত্তাৰ বিষয়ে জানিব পাৰিলে আৰু তাক সকলোৱে প্ৰশংসা কৰিলে। কাহিনীটোৰ পৰা কি শিকিলা? যিকোনো কাম কৰাৰ আগতে বহুবাৰ চিন্তা কৰা উচিত, তেতিয়াহে তাক কৰা উচিত। ইয়াৰ পৰা সদায় সফলতা পোৱা যায়। ভাইটি ভণ্টিসকল, এই সাধুটো আছিল লক্ষ্মণ হৰিণা নামৰ এটা কাহিনী, যি আমি জাতকৰ কাহিনীৰ পৰা লৈছো। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৰে। তেতিয়ালৈকে আমি আহিছো দেই।